বন্ধুবিলাক আজি মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ যেহেতু আমি একুৰিয়ামত মাছ থওঁ সাগৰৰ মাছ যিবিলাক সাগৰত থাকে সাগৰৰ মাছবিলাক যিবোৰ ৰঙা ৰঙা সাগৰ একুৰিয়ামত থকা মাছবিলাক এটা টাইলছৰে এটা টাইলছৰে মানে এটা ৰাউণ্ড খুন্দিকে মানে ৰাউণ্ড মানে আৰু এইবিলাক মাছ এয়া হৈছে আমাৰ মাছ যিহেতু এটা ডাঙৰ টেংকি আৰু এইটো মই যিটো টাইলছৰে বনোৱা এটা কুঁৱা নিচিনা মানে পুখুৰী আৰু এটা পুখুৰীৰ দৰে এটা ধুনীয়া টাইলছৰে বনোৱা হৈছে আৰু ইয়াত পানী নতুন চাফা কৰিছোঁ। বৰ্তমান মই এটা বস্তু দেখাই আছোঁ কাছ আপোনালোকে দেখিছেনে কাছ এইটো হৈছে কাছ পানীৰ ভিতৰত আছে কাছটো এইটো কাছ শুই আছে সৰু এই কাছটো দেখিবলৈ মন কৰ কি ধুনীয়া কাছ আৰু এই কাছটো মানে সৰুতে অনা হৈছিলে এতিয়া অলপ ডাঙৰ হ'ল দানা পানী খুৱাই থকা হৈছেতো ধুনীয়া একদম বঢ়িয়া পিছ মানে বেকগ্ৰাউণ্ডটো চা কি ধুনীয়া আৰু কালাৰিং এইটো এটা কাছ বঢ়িয়া লাগে চাই মানে বহুত ভাল লাগে আৰু এই কাছটো চা মুখ মেলি আছে কি ধুনীয়া কাছ এইটো হৈছে এটা কাছ কি মজা আৰু তাৰ পিঠি চাওক কি ধুনীয়া একদম চাবলৈ ধুনীয়া মনোমোহা কাছ তো আমি ইয়াক এৰি দিছোঁ ইয়াক সদায় দানা পানী দিয়া হয় ৰাতিপুৱা দানা দিয়া হয় সকলোৱে ৰাতিপুৱা দানা দিয়া হয় এই একুৰিয়ামৰ মাজতে আপোনালোকে এটা আৰু গছ এজোপা দেখুৱাই দি আছোঁ যিটো লতা নিচিনা গছ আৰু এইটো হৈছে এটা গছ এইটো কি হৈছে এইটো হৈছে মানি প্লাণ্ট যিটো গছজোপা আপোনালোকে নিশ্চয় গম পাইছে এইটো হৈছে মানি প্লাণ্ট আৰু এইটো যাৰ ঘৰত থাকে বা যাৰ ঘৰত ৰোৱা হয় তেতিয়া টকা পইচা বোলে বহুত হয় এইটো গম নাপাওঁ কিন্তু মানুহে কোৱা কথা আৰু তো এইটো হৈছে এটা মানি প্লাণ্ট গছ সুন্দৰ দেখিবলৈ এইটো ঘৰৰ মানে ওপৰত লগাই দিয়া হৈছে কি ধুনীয়া সুন্দৰ আৰু এইটো হৈছে মানি প্লাণ্ট গছ আপোনালোকে গম পায় এই মানি প্লাণ্ট গছ মানে পইচা এইটো গম পাওঁ কিন্তু প্লাণ্ট আৰু গছ মানি প্লাণ্ট মানে পইচাৰ গছ আৰু এইটো এটা পইচাৰ গছ আপোনালোকে গম পায় মানি প্লাণ্ট গছ ইয়াতে সকলো জেগাতে লগোৱা হৈছে আৰু এইফালে লগোৱা হৈছে মানি প্লাণ্ট এইটো হৈছে মানি প্লাণ্ট গছ ইয়াতো লগোৱা হৈছে এইটো বাৰু নতুনকৈ লগোৱা হৈছে মানি প্লাণ্ট গছ বাহ মানে পইচাৰ গছ এনেকুৱা যদি সঁচাকৈ পইচাৰ গছ লগোৱাহেঁতেন কিমান ভাল আছিলে পইচা কাম কৰিবলৈ নালাগিলেহেঁতেন ঘৰতে পইচা মানে গছ লগাই মানে পইচা কি টেনশ্যন নাছিলে আৰু এয়া আৰু টেংকিটোত থৈ দিয়া মানে এই সৰু টেংকিটোত মই এতিয়া এটাকৈ এৰি দিম ইয়াত এতিয়া সৰু টেংকিটোত থোৱাৰ কাৰণে সিহঁতে মানে অলপ অসুবিধা পাইছে আৰু অক্সিজেন অলপ কম পাইছে সিহঁতে তো মই এটা মাছ ইয়াত এৰি দিম ইয়াত ধুনীয়াকৈ এৰি দিছোঁ আৰু সিহঁতে কি চা বিন্দাছ ফূৰ্তি আৰু এনেকুৱাই মই মাছ একেবাৰে উঠাই মানে ইয়াত এৰি দি আছোঁ এইটো ৰঙা গ'ল এয়া মই নামকেইটা ক'বলৈ পাহৰি থাকিলোঁ ইয়াৰ নাম ৰেপি ইয়াৰ নাম খগেন আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত খগেন আৰু নগেন আছে আৰু এই গ'ল হৈছে এইটো ৰহিম দৌৰি গ'ল ৰহিমে পূৰা দৌৰি গ'ল আৰু আছে ৰহিম এইটো মিনময় মানে এই সৰু আৰু মানে একদম পখৰা পখৰি মিনময় আৰু এনেকুৱা আছে এয়া হৈছে আমাৰ জিম্পি আৰু জিম্পি ৰিহি আৰু এইটো জকুদা গ'ল এইটো ৰমেন গ'ল আৰু আছে এইটো লাষ্ট আমাৰ টেনজিং গুচি গ'ল তো আমি কি ধুনীয়া সম্পূৰ্ণকৈ এৰি দিছোঁ আৰু কি ধুনীয়া সিহঁতে ইমান বহুত ফূৰ্তিক মানে একেলগে পূৰা সকলোৱে মানে বিন্দাছ একদম মানে হাঁহিছে ক'ত সোমাই আছিলোঁ এতিয়া কেনেকুৱা আহি গ'লোঁ কি ধুনীয়া সুন্দৰ দেখিবলৈ একদম মাছবিলাক চাওক ভালকৈ কি ধুনীয়া সুন্দৰ মাছ এইবিলাক একুৰিয়ামত থকা হয় তো এইখিনি মই পানীটো চেঞ্জ কৰি দিওঁ আৰু ইপানে আছে আমাৰ কাছ আৰু দুটা মাছ ইয়াত ৰখোৱা হৈছে সিহঁতে দুজন কাজিয়া লাগে কাৰণে এইটো পাৰ আৰু এইটো পাৰ আমি মিক্স হ'ব এইটো কাৰণে মাজতে বাউণ্ডাৰী দিয়া আছে এইটো পাৰ আৰু এইটো পাৰ কিয় নিদিওঁ কাৰণ এইটো পাৰৰ মাছ আৰু এইটো পাৰৰ মাছ একেবাৰে দুশ্মন মানে কাজিয়া লাগে আৰু সেইটো কাৰণে মই বেলেগ থৈ দিয়া হৈছে এইটো বেলেগ সেইটো বেলেগ ভিডিঅ'টো ইমান লম্বা নকৰিলোঁ ইমানতে আৰু মানে মাছবিলাক এতিয়া ধুনীয়াকৈ পানীটো আপোনালোকে দেখি আছে পানীটো চেঞ্জ কৰিকৈ এতিয়া নতুন মাছটো তাত সোমাই দিলোঁ আৰু মানে মাছ ঢালি এতিয়া বিন্দাছ অক্সিজেন পাব এতিয়া নতুনকৈ আৰু ভাল মানে মাছ সপ্তাহৰ মূৰে আমি একবাৰ চেঞ্জ কৰি থাকোঁ এনেকুৱা চেঞ্জ কৰি থাকিব লাগে সপ্তাহৰ মূৰে একুৰিয়ামৰ মাছ পানীবিলাক এনেকুৱা চেঞ্জ কৰি থাকিব লাগে তো ভিডিঅ'টো মোৰ নতুন ইউটিউব চেনেল আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আৰু লাইক ছাবস্ক্ৰাইব
কৰি দিব আৰু বেল আইকন বজাই দিব লাগে নটিফিকেশ্যনটো পাই যাব আপুনি মোৰ নতুন নতুন ভিডিঅ' আৰু এনেকুৱা বহুত ভিডিঅ' আছে দিবলৈ বাকী আছে তো চাই থাকিব মোৰ ভিডিঅ' নতুন আগলৈকে আগবাঢ়িবলৈ মোৰোতো মন সকলোৰে মন আগবাঢ়িবলৈ তো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাওঁ বাই বাই